শতাধিক ৰাইজৰ উপস্থিতিত আজি লাহৰীঘাট সমষ্টিৰ কছাৰীগুৰি পঞ্চায়তৰ আম আদমি পাৰ্টিৰ পঞ্চায়ত কমিটি গঠন কৰা হয়। উক্ত কমিটিখনত আছাদ আলীক সমন্বয়ক আৰু জহিদুৰ ৰহমানক সম্পাদক হিচাপে নিযুক্ত কৰা হয়। আমি আজি কছাৰীগুৰি গাঁও পঞ্চায়তত কমিটিখন গঠন কৰিলোঁ। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম মহম্মদ মুছিদ ইছলাম, মই লাহৰীঘাট সমষ্টিৰ সাধাৰণ সম্পাদক হৈ আছোঁ। এইটো হৈছে এই কমিটিটোত আছে সমন্বয়ক হিচাপে আছে আছাদ আলী আৰু সহ সমন্বয়ক আছে মুছিদুল ইছলাম, সম্পাদক হৈছে জহিদুৰ ৰহমান, সহ সম্পাদক হৈছে নাছিৰুল্লাহ।